Hey guys, assalamualaikum. মই নতুন ভিডিঅ'ত সকলোৰে ওয়েলকাম। এটা বাজি আছে 4:30। মই জাস্ট নামাজ পঢ়ি মেলি আহিছো। মই স্কিন কেয়াৰটো কৰি লওঁ, সেইকাৰণে মই স্কিন কেয়াৰটো কৰি শুই যাম। এতিয়া মোৰ স্কিন কেয়াৰ কৰি হৈ গ'ল। এতিয়া আপোনালোকক মৰ্নিং লগ পাম আৰু এতিয়া মই শুই যাম। মায়ে এতিয়া বনাবলৈ লৈছে বগৰী আচাৰ, যোনটো মায়ে ৰেচিপি দিম বুলি কৈছিলে। গুড়খিনি গলাই আছে, বগৰী যোনখিনি বনাব আৰু পাঁচফোৰণ বগৰী দি দিলে আৰু মোক নেমাতিলে জানেনে। বগৰী ভিডিঅ'টো বনাই আছো মই, তুমি কমচে মোক মাতা। দেৰি হৈ আছে, মাজৰ টাইম হৈ গৈছে না, মানুহ দি দিছে। নিমখ দিব এতিয়া মায়ে, যোনটো পাহৰা নাই মাতিবৰ কাৰণে। পাহৰা নাই নহয়, তই আঁতৰাই নাই। মই আঁতৰাই নাইকিয়া। থেত তেৰিয়া, হালধিও দিবলৈ কৈছিলে। কি হৈছে তোমাৰ আজি? হৈছে কি? চব পাহৰিয়ে যায়, এনেকুৱা লাগিছে কেৰাহীটোৰ ওপৰতে মই বহি থাকো, যাতে মোক দেখে আৰু বস্তু দিবলৈ অহাৰ লগে লগে। জলকীয়া গুড়ি এইখিনি মায়ে ধুনীয়াকৈ লৰাই ল'লে, মছলাখিনি মিক্স হৈ গ'ল। এতিয়া বোলে অলপ মিঠাতেল দিব। এয়া মছলাও দি দিলে। আচাৰ ৰেডি হৈ গ'ল আৰু মায়ে কণ্টেইনাৰত ৰাখিছে, বিকজ এইখিনি চিমি দিদিৰ কাৰণে দি পঠাম।